নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মই ইউটিউব চেনেল গ্ৰেট মেন অফ আসামলৈ পইচা লাগিব দে মই ইন্টাৰভিউ দিবলৈ হলে পইচা লাগিব কিন্তু এনেকে কোন সৰি আমি ভিডিঅ' দেখাব নোৱাৰিলো কাৰণ আমি পইচা লৈ যোৱা নাছিলো আমি গম পোৱা নাছিলো ইউটিউব চেনেলত কাবাক দেখাব হলে যে পইচা দিব লাগে সৰি অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ইউটিউবাৰ rushna changmaiৰ মাজত এক বিতৰ্কৰ সৃষ্টি হৈছে rushna changmaiয়ে তেওঁৰ ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ'ত কোৱা তথ্য অনুসৰি তেওঁলোকে বৰষা ৰাণী বিষয়াৰ লগত এটা ভিডিঅ' বনাবলৈ ইচ্ছা কৰিছিল কিন্তু বৰষা ৰাণী বিষয়াই তেওঁৰ লগত ভিডিঅ' বনালে তেওঁক টকা পে কৰিব লাগিব বুলি কৈছিল বন্ধুসকল সঁচাকৈ বাৰু বৰষা ৰাণী বিষয়াই ভিডিঅ' বনাবলৈ rushna changmaiৰ পৰা টকা বিচাৰিছিল নেকি নে rushna changmai বৰষা ৰাণী বিষয়াক বদনাম কৰিব বিচাৰিছে আসলতে প্ৰকৃত সত্যটো কি আহকচোন জানি লও আজিৰ এই ভিডিঅ'টোত আসলতে কিছুদিন আগতে rushna changmai হতে ডিব্ৰুগড়লৈ এখন বিউটি পাৰ্লাৰৰ উদ্বোধনী অনুষ্ঠানলৈ গৈছিল আৰু তাতেই বৰষা ৰাণী বিষয়াক মাতিছিল তেওঁলোকে তাত বৰষা ৰাণী বিষয়াক লগ পাইছিল আৰু তাতেই বৰষা ৰাণী বিষয়াৰ লগত এটা ভিডিঅ' বনাবলৈ ইচ্ছা কৰিছিল কিন্তু বৰষা ৰাণী বিষয়াই তেওঁৰ লগত ভিডিঅ' বনালে তেওঁক টকা পে কৰিব লাগিব বুলি কৈছিল You have to pay for that বুলি কলে হেতুৱে আৰু হেতুৱে আমি গম পোৱা নাছিলো নহলে লৈ গলো সৰি আমি ভিডিঅ' দেখাব নোৱাৰিলো কাৰণ আমি পইচা লৈ যোৱা নাছিলো আমি গম পোৱা নাছিলো ইউটিউব চেনেলত কাবাক দেখাব হলে যে পইচা দিব লাগে সৰি ইয়াৰ পিছত এইখিনি কথাক লৈয়ে rushna changmaiয়ে তেওঁৰ ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড কৰিছিল আৰু এই ভিডিঅ'টো আপলোড কৰাৰ পিছতেই বৰষা ৰাণী বিষয়াই এই কথাখিনিৰ ওপৰত ৰিয়েক্ট কৰি এটা ইউটিউব লাইভত এই বুলি কৈছিল যে বৰষা ৰাণী বিষয়াই সেই সময়ত বহু ব্যস্ত হৈ আছিল আৰু যাৰ বাবে ধেমালিৰ সুৰেৰে rushna changmai হতক কৈছিল যে তেওঁৰ লগত ভিডিঅ' বনালে তেওঁক টকা পে কৰিব লাগিব কোনোবা এজনে পটককে কলে ভিৰ খুব ভিৰ আৰু মানে মাছ চাক্স অলপ কোনোবাই পিন্ধিছে নাই পিন্ধা মই চিঞৰ বাকল কৰি আছো মাছ পিনক তেনেকুৱাত মোৰ বা মানসিক স্থিতিটো কি হৈ আছে সেইটো বুজিব চেষ্টা কৰা নাই এজনে আহি পেলাই ইউটিউবাৰ এজনে আহি পেলাই কলে বাইদেউ মোৰ এটা ইউটিউব চেনেল আছে আপুনি অলপ কিবা এটা ভিডিঅ' কৰিম আপুনি অলপ কিবা কওঁতে মই ধেমালিকে ক'লো যে পইচা লাগিব দেই মই ইন্টাৰভিউ দিবলৈ হলে পইচা লাগিব কিন্তু এনেকে ক'লো মই তেনেকে কোৱাৰ কাৰণে তেখেতে এতিয়া এনেকুৱা এটা প্ৰচাৰ কৰিছে এটা তেওঁ ভিউজো পাব কাৰণ তাতে মোক গালি দিছে যে আজি ইয়াৰ পিছত বৰষা ৰাণী বিষয়াই এনেদৰে স্পষ্টীকৰণ দিয়াৰ পিছতো rushna changmaiয়ে আকৌ তেওঁৰ ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড কৰি বৰষা ৰাণী বিষয়াই ইউটিউব লাইভত কোৱা সকলোবোৰ কথা মিছা বুলি অভিযোগ কৰিছে আৰু তাই সেই দিনটোতে তাইৰ কলেজত গোল্ডেন জুবলি আছিলে তাই আপোনাৰ কাৰণে গোল্ডেন জুবলিলে নগৈ আপোনাক লগ কৰিবলৈ গৈছিলে সেই তাৰ মাজতে আপুনি এতিয়া ধেমালি কৰিছিলো বুলি কৈছে ধেমালি কৰিছিলে যদি বাকি মানুহবোৰে কেলে হাঁহি দিলে ইমান বেয়াকে আপুনি ইমান মানুহৰ কথাৰ কোৱা হুৰ থাকে ধেমালি হুৰ থাকে আমি সদায় ধেমালি কৰি এতিয়া হুৰটো সম্পূৰ্ণ বেলেগ হৈ গ'ল আপুনি বহুত আমাৰ অসমৰ বহুত ভাল এগৰাকী এক্ট্ৰেছ হয় আপোনাক আমি বহুত সন্মান কৰোঁ মৰম কৰোঁ ভাল পাওঁ এতিয়াও ভাল পাওঁ কিন্তু আপুনি কৈছিলে নাই সেই কথাটো অনুভৱ কৰক আৰু কেনেকুৱা হুৰত কৈছিলে মানুহৰ কথা কোৱা বডি লেংগুৱেজৰ হেতুতে গম পোৱা যায় আপুনি ইমান ৰাফকে বেটাক ক'লে বাকি মানুহো শুনিছে আপুনি নাই এতিয়া সাগে মানুহখিনি উল্টি দিব পাৰে কিন্তু কেৱা কিমান আছে যে হয় কৈছিলে হেতু কথা এতিয়াও কৈছে হয় কৈছিলে যে ইউ হেভ টু পে ফৰ মি দ্যাট বিকজ নাই তেনে এতিয়া তেওঁ ধেমালি হুৰত কৈছিলে ইমান বেলেগ ইংলিছত কৈছিলে মই একচুয়ালি বন্ধুসকল বৰষা ৰাণী বিষয়া আৰু rushna changmaiৰ মাজত হোৱা এই বিতৰ্ক সম্পৰ্কে আপোনাৰ মতামত কি আসলতে সঁচা কোন আৰু মিছা কোন আপোনাৰ মন্তব্য কমেণ্টত নিশ্চয় জনাব আজিলৈ ইমানেই ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ